মোবাইলৰ বিষয় নজনা কেইটামান ইণ্টাৰেষ্টিং কথা টয়লেটৰ হেণ্ডেলতকৈ আপোনাৰ মোবাইল ফোনটো বেছি লেতেৰা আপুনি হয়তো এই কথা শুনি আচৰিত হ'ব যে এটা সদায় ব্যৱহাৰ কৰি থকা মোবাইলৰ টয়লেট চিটতকৈ প্ৰায় 18 বিধ বেছি বেক্টেৰিয়া থাকে কাৰণ মোবাইলটো আমাৰ লগতে সকলো ঠাইলৈ যায় আৰু বাটত এজাক বীজাণু তুলি লয় সেয়ে আপোনাৰ মোবাইল ফোনটো সদায় নিয়মীয়াকৈ চাফা কৰিব আপোনাৰ মোবাইলটো এখন মহাকাশযানতকৈ শক্তিশালী শুনি আচৰিত নহয়নে হয় নাছাৰ মতে বৰ্তমান সময়ত ব্যৱহাৰ কৰা গড় মোবাইলৰ কম্পিউটিং শক্তি যি এপলো 11 মুন লেণ্ডিঙত ব্যৱহাৰ কৰা কম্পিউটাৰতকৈ বেছি ইংলেণ্ডৰ ব্ৰিষ্টলৰ বৈজ্ঞানিকসকলে প্ৰস্ৰাৱ ব্যৱহাৰ কৰি ফোন চাৰ্জ কৰাৰ উপায় উদ্ভাৱন কৰিছিল কাৰণ গৱেষকসকলৰ মতে চাৰ্জিঙৰ ভৱিষ্যতত শক্তি আহৰণ আৰু সংৰক্ষণৰ বাবে স্মাৰ্ট টয়লেট ব্যৱহাৰ হ'ব পাৰে যিটো ভৱিষ্যতে হ'ব পৰা শক্তিৰ অভাৱ দূৰ কৰিব পাৰিব আমি মোবাইলটো কেতিয়াবা পাহৰি যাওঁ বা চাৰ্জ নাথাকিলে আমি অলপ হেৰাই যোৱাৰ অনুভৱ কৰোঁ আপুনি জানিলে আচৰিত হ'ব যে মোবাইল অবিহনে থাকিবলৈ ভয় কৰাটো এটা নাম আছে ইয়াক নমোফোবিয়া বুলি কোৱা হয় নো মোবাইল ফোবিয়া অৰ্থাৎ মোবাইল নোহোৱাৰ ভয় যিটো মোবাইল ব্যৱহাৰ কৰা সকলোৰে লগত এবাৰ হ'লেও ঘটিছে আপোনাৰ মোবাইল ফোনটো সঁচাকৈ বাজিছে নেকি আমি কেতিয়াবা ফোনটো বজাৰ দৰে অনুভৱ কৰোঁ যাৰ বাবে আমি মোবাইলটো উলিয়াই চাওঁ বা পকেটত হাত দি শুনো কিন্তু পাছত গম পাওঁ যে ই আচলতে আমাৰ মনৰ ভ্ৰমহে আছিল ইয়াক ইংৰাজীত কোৱা হয় ৰিংজাইটি হ'ল আচলতে মনৰ এটা ভ্ৰমহে এইটো ভিডিঅ'ত ইমানেই এনেকুৱা ধৰণৰ এমেজিং ফেক্টছ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰক